সালা এটা বাংলাদেশী জন্ম দিয়ে হাজারটা স্বদেশী সালা এটা বাংলাদেশী অসমত 100টাৰ ভিতৰত 80টাই বাংলাদেশী তথাপি সিহঁতে কয় আমি স্বদেশী সালা এটা বাংলাদেশী আমি অসমীয়া নহওঁ দুখীয়া ক'বলৈ লাজ লাগে এতিয়া ইলেকশন আহিব তো অসমৰ কাটাতাৰ পচিব হাম দো হামাৰে দো বাকি সব আসাম ভেজ দো চলে এটা বাংলাদেশ আপোনাৰ মোৰ সপোন ডাক্তৰ হোম ইঞ্জিনিয়াৰ হোম উন্নতি চখলা বগাম বাংলাদেশীৰ সপোন আসাম দাম ভূটাৰ হোম কষ্ট কৰি কাটাতাৰ পাৰ হোম চলে এটা বাংলাদেশী চলা আপুনি এটা বাংলাদেশী ধৰিব থানাত 2টা ফোন আহিব 2টা বাংলাদেশী ধৰিব 4টা ফোন আহিব বাংলাদেশী এৰি নিদিয়া মানে 100টা ফোন আহিব এই থানেদাৰ এইটো মোৰ মানুহ হেতু ইয়াৰ মানুহ হেতু কামৰ মানুহ চলে এটা চলে থানাৰ পৰা ওলাব তো আপোনাক মোক সুধিব এই যে বায়ো ইলেকশন অফিস কোড ভোটাৰ লিষ্ট কোড পিএসসি ৰেশন কাৰ্ড ডমেষ্টিয়েল সেলুট সেলুট বাংলাদেশী অসমত বানপানীয়ে সিমান মাথাউৰি খহোৱা নাই যিমান বাংলাদেশে চাৰিসীমা খহাইছে ক'ত গ'ল বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ক'ত গ'ল কাক দিছে সিকিউৰিটি আমাক নে বাংলাদেশী কি আছে কাটাতাৰৰ সিফালে এইফালে কিন্তু জাতিটো আছে অকণমান অকণমান খচলি এইখন শংকৰা জানৰ দেশ লাচিত কনকলতাৰ দেশ ক'ত গ'ল জাতিৰ বল শক্তি ক'ত হেৰাল অসমীয়াই যদি ইংৰাজ খেদিব পাৰে অসমীয়াই যদি মান খেদিব পাৰে অসমীয়াই বাংলাদেশীকো দৌৰাই দৌৰাই খেদিব পাৰিবনে নে অসমীয়া ভয়ত পেপুৱা এতিয়া মোৰ ল'ৰা ছোৱালী আছে মোৰ মা দেউতা আছে এইবোৰ বেলেগৰ কাম আমাক কিয় কৈছা নিজে যদি থাকিবলৈ নাপাওঁ পৰিয়ালক ক'ত ৰাখিম এবাৰ নীৰৱে ভাবি চাওক নহ'লে বাই বাই আসাম দেশ ৱেলকাম বাংলাদেশ ৱেলকাম